নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো খুবেই টেষ্টি আৰু ইজি এটা ৰেচিপি। এয়া মাছৰ পেটু ভাজি আৰু পানীলাওৰে মাছৰ তৰকাৰী। তাৰ বাবে মই প্ৰথমতে মাছ আৰু এয়া মাছৰ পেটু লৈ লৈছো। এয়া মাছখিনি মই ৩-৪ বাৰ ধুই ঠাই ৰেডি কৰি লৈছো। এতিয়া মই মাছখিনিত নিমখ আৰু হালধি সানি অকমান সময় মই থৈ দিম। এয়া নিমখ আৰু হালধি দিছো আৰু দি পেলাই এইখিনি ধুনীয়াকৈ ইলুটি সানি দিম। তেতিয়াহ'লে মাছৰ ভিতৰলৈ নিমখখিনি একেবাৰে সুমুৱাই যায়। এয়া মোৰ মাছখিনি সানি লোৱা হৈ গৈছে। এতিয়া আহিছো মই গেছৰ ওচৰলৈ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছো আৰু উঠাই দি ইয়াতে প্ৰয়োজন অনুসাৰে দি দিছো মিঠাতেল। মিঠাতেলখিনি একেবাৰে গৰম হোৱাত ইয়াতে মই মাছ এপিচকৈ এনেদৰে দি দিছো। এনেদৰে এপিচকৈ মাছ দিলে মাছখিনি একেবাৰে নাভাঙে। এয়া এফালে মই একেবাৰে ৰঙচুৱা হবলৈ দিম। তেনেদৰে উলটিয়াই দিলে মাছখিনি কিন্তু এবাৰৰ অকমানো নাভাঙে। এয়া মই এফালে ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে, আনফালেও মাছখিনি মই উলটিয়াই দিছো। এয়া মোৰ আনফালেও একেবাৰে ৰঙচুৱা হৈ উঠাৰ পিছতে মই তেলৰ পৰা এয়া মই মাছখিনি নমাই লৈছো। এয়া মোৰ মাছখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই মছলাখিনি যোগাৰ কৰি লৈ ল'ম। এয়া আদা, ৰচুন, 2টা পিঁয়াজ আৰু কেঁচা জলকীয়া কেইটামান লৈ লৈছো আৰু এয়া মই পানীলাও লৈছো এটা কুমলীয়া চাইজৰ। এই পানীলাওটো এতিয়া মই কাটি লৈ লওঁ। এয়া মই পানীলাও দুভাগ কৰি লৈছো। দুভাগৰ মই এক ভাগহে ব্যৱহাৰ কৰিম, আন ভাগ মই ব্যৱহাৰ নকৰো। এয়া মই পানীলাওখিনি এনেদৰে চিৰি লৈছো। এয়া মোৰ পানীলাওখিনি চেলি লোৱা হৈ গৈছে। এতিয়া মই 2-3বাৰকৈ ধুই লৈ ল'ব লাগিব পানীলাওখিনি। এয়া মই 2-3বাৰ ধুই লৈছো পানীলাওখিনি। এতিয়া মই সৰু সৰু চাইজত একেবাৰে মিহিকৈ পানীলাওখিনি কুটি লৈ ল'ম। একেবাৰে মিহিকৈ কুটি ললে পানীলাওখিনি সিজিবলৈ বেছি সময় নালাগে। এয়া মোৰ পানীলাওখিনি মিহিকৈ কুটি লোৱা হৈ গৈছে। এতিয়া মছলাখিনিও মই যোগাৰ কৰি লৈছো। এতিয়া আদা, ৰচুন আৰু কেঁচা জলকীয়াখিনি খুন্দনি এটাত খুন্দি লৈছো। এয়া মোৰ খুন্দি লোৱা হৈ গৈছে। এইখিনি চাইড কৰি থৈ দিছো আৰু এতিয়া আহিছো গেছৰ ওচৰলৈ। গেছত এতিয়া মই সামান্য পৰিমাণে মিঠাতেল দিছো আৰু মিঠাতেলখিনি দি প্ৰথমতে মই এয়া মাছৰ পেটুখিনি ভাজি লৈ লওঁ। মাছৰ পেটুখিনি ভাজোতে যিহেতু তাৰ পৰা তেল ওলায়ে, সেইকাৰণে তেলৰ পৰিমাণটো মই কমাই লৈছো। এয়া মাছৰ পেটুখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে মই অকমান দিছো পিঁয়াজ আৰু কেঁচা জলকীয়া। এইখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ ইলুটি লৰাই দিছো আৰু লৰাই দি ইয়াৰে ওপৰতে দি দিছো ৰাতিৰে ৰৈ যোৱা ভাত। এনেদৰে মাছৰ পেটুৰে ভাত ভাজি খাবলৈ বহুতে টেষ্টি হয়। ইয়াৰে ওপৰতে মই ৰৈ যোৱা পিঁয়াজখিনি দিছো আৰু নিমখখিনিও দি পেলাই ইলুটিকৈ লৰাই দিছো। এই ভাজিখনত মই কিন্তু হালধি ব্যৱহাৰ নকৰো। ধুনীয়া এটা কালাৰ আহিছে। এই কালাৰটোতে মোৰ খাবলৈ ভাল লাগে। আগতে যদি মাছৰ পেটু ভাজি এনেদৰে খাই পোৱা নাই, এবাৰ খাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এতিয়া মই কেৰাহীত আকৌ মিঠাতেল দিছো। মিঠাতেলখিনি গৰম হোৱাত এয়া মই কাটি ৰখা পিঁয়াজখিনি দিছো। কাটি ৰখা পিঁয়াজখিনি দি পেলাই ইলুটিকৈ লৰাই দিছো আৰু ইয়াৰে ওপৰতে দিছো আদা, ৰচুন আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি। ইয়াৰে একেবাৰে কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি লৈছো। ইয়াৰে একেবাৰে কেঁচা গোন্ধটো আঁতৰি যোৱাৰ পিছতে ইয়াৰে ওপৰতে মই দি দিছো এয়া কাটি ৰখা পানীলাওখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ ইলুটিকৈ লৰাই দিছো আৰু ইয়াৰে ওপৰতে দি দিছো খোৱা চ'দা আৰু নিমখ আৰু খোৱা চ'দাখিনি দিলে অতি সোনকালে সিজি উঠে। আৰু আপোনালোকে খোৱা চ'দাৰ সলনি কিন্তু এই তৰকাৰীখনত কলাখাৰো ব্যৱহাৰ কৰিব পাৰে। এইখিনি দি পেলাই মই এতিয়া ঢাকনি লগাই সিজিবলৈ দিছো। 5 মিনিট সময়ৰ পিছতে ঢাকনিখন উঠাই চাইছো, পানীলাওখিনি ধুনীয়াকৈ সিজি উঠিছে। এইখিনি সময়তে জিৰা, ধনিয়া আৰু জলকীয়া গুৰি অকমান মই দি দিছো। কাৰণ এইখন তৰকাৰীত মই যিহেতু হালধি ব্যৱহাৰ নকৰো, সেইকাৰণে মই ইয়াৰে ওপৰতে মই জলকীয়াৰ গুৰিখিনিয়ে দি দিছো কালাৰৰ বাবে। ধুনীয়া এটা কালাৰ আহিব। এইখিনি দি পেলাই ধুনীয়াকৈ ইলুটিকৈ লৰাই দিছো আৰু লৰাই দি এতিয়া মই ঢাকনিখন লগাই আকৌ মই অকমান সময় সিজিবলৈ দিছো। এয়া ধুনীয়াকৈ কালাৰ আহিছে, দেখিছেনে? আৰু এবাৰ ধুনীয়াকৈ ইলুটিকৈ লৰাই দিছো। একেবাৰে পানীলাওখিনি একেবাৰে সিজি উঠিছে। এইখিনি সময়তে ইয়াতে মই এড কৰি দিম 1 গিলাচ জোখত পানী। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ প্ৰয়োজন অনুসাৰে দি দিব। এয়া পানীখিনি দি পেলাই মই আৰু এবাৰ ইলুটিকৈ লৰাই দিছো। লৰাই দি এতিয়া ঢাকনিখন লগাই অকমান সময় মই উতলিবলৈ দিম। এয়া মই ঢাকনিখন উঠাই চাইছো, ধুনীয়াকৈ তৰকাৰীখন উতল আহিছে। এইখিনি সময়তে মই এই তৰকাৰীখনত
এড কৰি দিম মাছখিনি, ভাজি ৰখা মাছখিনি। এয়া মই ভাজি ৰখা মাছখিনি এড কৰি দিছো আৰু মাছখিনি ইলুটি লৰাই দিছো। লৰাই দি আকৌ মই ঢাকনিখন লগাই এইখিনি আৰু এটা উতল আহিবলৈ দি থৈ দিম। এয়া মাছখিনি দি পেলাই মই ঢাকনিখন লগাই আকৌ মই উতলিবলৈ দিছো। এয়া মাছখিনি দিয়াৰ পিছতে ধুনীয়াকৈ উতল আহিছে আৰু এইখিনি সময়তে মই ইয়াতে এচামুচ এড কৰি দিছো গৰম মছলা। গৰম মছলাখিনি এড কৰি দিলে খাবলৈ টেষ্টটো ধুনীয়া হয়। গৰম মছলাখিনি দি পেলাই আৰু এবাৰ ইলুটিকৈ লৰাই দিছো আৰু লৰাই দি আকৌ মই ঢাকনিখন লগাই অকণমান সময় মই উতলিবলৈ দিম। তেতিয়াহ'লে গোন্ধটো তৰকাৰীখনৰ মাজলৈ একেবাৰে সুমুৱাই যাব। এয়া মোৰ তৰকাৰী সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া ধুনীয়াকৈ উতল আহিছে, গেছৰ ফ্লেমটো অফ কৰি দিছো। এয়া মোৰ তৰকাৰী সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া গৰম গৰম ভাতৰ লগত এনেদৰে পৰিৱেশন কৰিবৰ বাবে মই বাতি এটাত উলিয়াই লৈছো। এয়া মাছৰ পেটু ভাজি। আশা কৰো নিশ্চয় ভাল পাব। এয়া মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো। আশা কৰো নিশ্চয় ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। আজিলৈ আহিছো। বাই বাই।